নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বাক্সা জিলাৰ থেপাৰগাঁও নামৰ এখন ঠাইলৈ আহিছোঁ। ফাৰ্মখন আপোনালোকক ভালদৰে দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু বোকা পানীৰ বাবে মই গাহৰিক ভালদৰে দেখুৱাব নোৱাৰিলোঁ। আৰু ফাৰ্মখনৰ মালিকগৰাকীয়েও কেমেৰাৰ ওচৰত আহিব বিচৰা নাই, সেইবাবে মই আপোনালোকক তেখেতৰ লগত ভালদৰে আলোচনা কৰি দেখুৱাব নোৱাৰিলোঁ। এনেই জাষ্ট গাহৰিকেইটা দেখুৱালোঁ আপোনালোকক। বোকা পানীত ৰাখিছে, খুব এতিয়া বাৰিষা ছিজন, সেইবাবে বোকা পানী বহুত কষ্ট হৈ আছে। অহাবাৰলৈকে পকাৰ বনাব বুলি কৈছে। এতিয়া এইবাৰ এনেকুৱাই ৰাখিছে বোকা পানীত। খুব লেতেৰা হৈ আছে, দেখিবলৈ বৰ বেয়াও লাগে, তথাপিও উপায় নাই, জগাও নাই বেলেগত বান্ধিবলৈ, সেইবাবে এনেকুৱা ৰাখিছে। গাহৰিকেইটা কিন্তু খুব ধুনীয়া গ্ৰথ হৈছে। আৰু সেইটো ৰুমত মানে গাহৰিৰ দানা পানী সিজোৱা এইবোৰ আধাৰবোৰ থৈ দিছে। ইয়াত গাহৰিৰ দানাবোৰ আৰু এইফালে দুটা বান্ধি থৈ দিছে। বোকা পানীত বান্ধি থোৱাৰ বাবে মই ওচৰলৈ নগ'লোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।